হেল্ল' গাইজ, দিনটো ব্যস্ততাৰ বাবে আজি ব্লগ বনোৱা নহ'লে আৰু এতিয়া আবেলি সময়ত ছোৱালীজনী ভোক লাগিছিল আৰু ক'লে মা মই ৰুটি খাওঁ। সেইবাবে পুৰিকে বনাই দিওঁ বুলি ভাবিলোঁ আৰু আপোনালোকৰ লগতো বোলো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। সেইবাবে পুৰিকে বনাই ল'লোঁ। তাইও মানে ইমানেই উভতি কৰিছে, একো এটা বনাবলৈ শান্তি দিয়া নাই। দেখিছেনে, আটাগুৰিখিনি নিমখ দি সানিবলৈ লওঁতে তাইও আহিছে। সানি আছে, ময়ো সানিব লৈছোঁ, তাইও সানিব লৈছে। কিমান যে উভতি কৰিছে নহয়। লাডু এটা দি কাষতে বহাই থৈ দিছোঁ সেইবাবে। মই এতিয়া লাডুখিনি গোল কৰি ল'লোঁ। মই পিছে গোলকৈ ৰুটি বেলিব নাজানো। আপোনালোকে বাৰু গোলকৈ ৰুটি বেলিব জানেনে? মোৰ কেনেকুৱা হৈছে ক'ব দেই আপোনালোকে চাই। অকণমান ৰিফাইন তেল সানি ল'লোঁ যিহেতু লাগি ধৰে। এইয়া চাওকচোন, অকণমান গোল হৈছে, দুই এটা কিন্তু হোৱা নাই ভালকৈ। এইখিনি আছেই বনাবলৈ। ৰুটিখিনি মই জুইতে বনাইছোঁ। আজি পিছে ৰুটিখিনি বনাব লওঁতে লাইটটো গুচি গ'ল। কেনেকুৱা এন্ধাৰ দেখাইছে দেখিছেনে? আজি আপোনালোকে কেৰাহীখন দেখি নাহাঁহিব আকৌ। কেৰাহীখন পিছে ক'লা, মানে মাটিৰ কেৰাহী ক'লাই থাকে আৰু এইখন কেৰাহী আমি জুইত পুৰোঁ বিশেষকৈ। ৰুটিখিনি বনাই হৈয়ে গ'ল আৰু এতিয়া আমি খাবলৈ লওঁতে ওচৰৰ মানুহ এগৰাকী আহিলে আৰু কিবা এটা কৈ পেলানি হাঁহিছে। তেওঁকো খাবলৈ দিলোঁ আৰু আজিলৈ আহিছোঁ দেই, বাই বাই।